আমাৰ বাজনীৰ বিষয়ে কিবা ক'ব হে ভগৱান হেল্ল' বহুত দিনৰ মূৰত এতিয়া যাই আছোঁ মানে আজি আমাৰ ডেকাহাত আহিব ডেকাহাতো বোলে আহিছিয়ে চক বজাৰ পাইছিয়ে পাৰে হৈছে কি মই কৈছোঁ অলপমান আগবাঢ়ি আহি থাকা তো তাতে আহি আছে ডেকাহাতে কি কৰে আজি চাওঁ আহি কিনে ৰখি থকা 15 মিনিটৰো বেছি হ'ল আহি পাইছোঁ বুলি থাকিলে দেখা দেখি নাই সিহঁতক কি কম মই ভাবি আছোঁ আহক আনে बम से उड़ा दूंगा एक बार हाथ में आ जाए तो ৰখি আছোঁ 3 days later ইমান দুখ পাৰি না few moments later অ ডেকা अबे साले বহুত আছে কন্টেন্ট বহুত আছে ডেকাক চাই বহুত দিনৰ মূৰত ভাল লাগছি তো ইয়াৰ পৰাই ভ্লগ মই আৰম্ভ কৰিলোঁ মই ষ্টাৰ্ট কৰি দিলোঁ এটা কথা কওঁ ডেকা কওক হে কওক মানুহৰ এটাই অঁ ক'ব পাৰে যি কোনোবা এটা যদি মানুহ কামত দেখা আহোঁ বুলি ক'ব পাৰে যি অলপমান সোনকালে আহিবা ইমান সোনকালে নাহেতো কোনোৱে মইতো 2টা বজাত আহি হ'লে 10 জাকত খতাম বুলি ভাবিছিলোঁ কৈছিলোঁ 8টা বজাত উঠছোঁ মাত্ৰ চকু পিহি শাৰী বনাই সেইটাই ফোন মাৰিছোঁ আমি ঘৰৰ পৰা ওললোঁ জাপ মাৰি উঠছোঁ আমাৰ যাত্ৰা শুভ আমাৰ মতে সেইটোৱেই মই ৰাতিপুৱাই গ্ৰুপত মেছেজ দেখা আৰু ইনকে নাহিবা ইনকে নাহিবা নহ'লে কোনোবাদি না এতে বাজনী হয় আমি আহি পালোঁ আমি চলটো চাল আছে কিন্তু বা ঐ কালি পুৰা গাহৰি খাই নেকি 6.5 hours later এই ভাতৰ আমাৰ ক্ৰিয়া কাৰ্য চলি আছে ডেকা কেনাই তোমাৰ বঢ়িয়া আছে আংকে মাংস নোহাংগে Thanks. Love you. একদম ভাত তাত খাই ইয়াতো অলপমান বাজনীৰ অৰণ্যৰ মাজত লৈ আহিছোঁ একদম এই ডেকা এই क्या कर रहे हैं यार तू? ভূটানত থাকোঁতে বেলেগ ভূত থাকিব ডেকা নাই অৰণ্যৰ মাজত কেনে লাগছে ভাল লাগছে কাজিৰঙা আন লাগছে এটা দেখাতো নাই দেখা নাই সেই গছ চৰলৈ আহিব ক'ৰবাত গৰলি এই সৰু কঁঠাল সৰু কঁঠাল এলাটো দেখা নাই কোনোদিনো এতিয়া তোমাৰ গৰলি এতিয়া যদি গড় লৈ গড়লে তুমি মই নাই আৰু গড় আছে সোমাই যাব মান যেতিয়া আহিছিল অসমক তেতিয়া মানুহে এইগিলাখান তাৰ পৰাই লৈ আহিছিল মানুহৰ ভিনাকে আনিছিল মানুহৰ ভিনাকে খাই ঠাণ্ডা চাওঁ এহেঁতেগিলাখান দেখা নাই না ৰাইজ সেইকাৰণে এহেঁতে কিবা বেলেগ জেগাত আহান পাইছে চাওকচোন ইছ বা এইটো সিংকিয়ে আছে ইমান সাধাৰণ প্ৰজাতি না ধৰিব নদী এনে দেখা কেনে লাগছে কেনে লাগছে মানে ভাই এক্সপিৰিয়েঞ্চটো কওক এক্সপিৰিয়েঞ্চ বুলি ক'লে মোৰ এক্সপিৰিয়েঞ্চটো জানে আপুনি মই নতুন নতুন জেগাগিলা অধ্যয়ন কৰি ফুৰোঁ বঢ়িয়া ইয়াৰ অধ্যয়ন কৰি এইটো জেগা কেনে পালা ভালেই লাগছে এক্সপিৰিয়েঞ্চ ভাল তোমাৰ এক্সপিৰিয়েঞ্চ ভাল মানে কি মই ধৰি লোৱা তোমাৰ চেটিছফেকশ্যন পাইছোঁ আৰু বুজি পাইছি না মানে শব্দটো মোৰ ইমান দীঘলাই ক'ব ইচ্ছা নাই আমি ইংৰাজীত এনে আমি অলপমান সেনাহান কাৰণ আমি উচ্চাৰণ কৰাওঁতে জিভা পাক খাই যায় সেনাহান আৰু বিৰাট তহঁতক অলপ দেখি দে অলপমান সিহঁতেতো আহিব নাই কেনাহান কি জংঘলৰ মাজে মাজে ঘূৰাই ফুৰিছোঁ চলিকেইটাৰ কাৰণে অলপমান দাউকাল হ'ল না এতিয়া দেখাটো বেলেগ জেগা আহি পালোঁ মই ধৰিবই নোৱাৰিলোঁ কয় দি হ'লো কেনাহান ৰাস্তা নাই বেলেগ জেগা না উৰে দিব চাইড লাগা বাপৰে বাপ তে সৰব কেনে লাগছে নাই জাগা চাগাটো ভালকৈ দেখাব পৰা নাই যি আৰু একদম অ'কে আছে জেগাগিলা
মন পছন্দিৰ জেগা আলা হয়নে মন পছন্দিৰ জেগা পুৰা মানে দেখা আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনে যি মোহিত অ বাপৰে বাপ আমি মানে মনোমুগ্ধ হৈ গৈছি অসমীয়া শব্দ ওলাই আছে আমাৰ বাজনীখান ইমানেই ভাল লাগছে ইমান ভাল লাগছে দেখাই বোলে 2 লাইন বোলে আমাৰ বাজনীৰ বিষয়ে কিবা ক'ব দেখা এটা অজুহাত পালে মই গুচি যাব বিচাৰিম যেনি যায় তোমাৰ সান্নিধ্য যাদু কৰি নিশা নিস্তব্ধ আলিৰ মাজেৰে গুচি যাব বিচাৰিম বা চৰি গাইছ এইটো অলপ কপিৰাইট মাৰিলোঁ মই এইটো হিৰোদা আচলতে কিন্তু কথাটো তোমাৰ না মনৰ ভাৱটোতো তোমাৰ মনৰ ভাৱটো মোৰ মানে কি তোমাৰ মনৰ ভিতৰত চলি থকা কথাখিনি তুমি হিৰোদাৰ হেৰিটো কবিতাটো ক'লা ক'লোঁ বঢ়িয়া বঢ়িয়া আহিছে ব্লগটো মই আৰম্ভ কৰিলোঁ চাইকেল টাইকেল লৈ ওলাই আহিলোঁ ভাত খাই নাই বোলো 80 মানৰ ফটো উঠা নাই না এতিয়াও তাক ফটো মাৰিব লাগে তাৰ মুখ হে ভগৱান हंसदे चेहरे এতিয়া জাগাখিনি দেখা পাই আমাৰ ডেকাই বোলে 2 লাইন নিবা ক'ব ডেকা আজি মই শব্দহীন এই প্ৰকৃতিৰ অনন্ত সুবাস দেখি আজি মোৰ হিয়া মন জুৰাই পেলাইছে বাহ যেন এটি ক'বাৰ শব্দ নাই শব্দহীন নাই শব্দবিহীন আপুনি কৈছে আগতে কৈছে না শব্দবিহীন মোৰ হিয়াৰ আমত হোৱা এই পথাৰবোৰ দেখি যেন মই আজি মণিমুগ্ধ বঢ়িয়া আৰু কিবা হাইডামালি হ'ল এতিয়া বৰ্তমান আমি ঘৰত দেখি যাই আছোঁ আৰু আমাৰ এতিয়া অলপ ৰেষ্ট চলিব এতিয়া কাঞ্জা কাৱাচাকি